হরি হেৰা শুনিছানে বোলো হেৰা শুনিছানে গৃহলক্ষ্মী আইদেউ গৃহৰ মধ্যে স্থিতি লৈ আছেনে বাৰু মাত বোল একোৱেই নাইচোন হেৰা শুনিছা নাই এই ভোজনৰ পূজা আৰম্ভ কৰিলাই নেকি ভোজন কৰিবলৈ মই আকৌ পাক ধৰাই নাই নহয় মোৰে ভুল হৈছে বুজিছানে এইগৰাকী কিবা আমাৰ ঘৰত থকা গোসানী নে চুকে কাণে কি জানি সোমাই আছে বোলো হেৰাও শুনিছানে নাই 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 এনেকে আৰু নহ'ব দেই এনেকে নহ'ব আজি কিবা এটা নহয় কিবা এটা সিদ্ধান্ত কৰিবই লাগিব এই বেমাৰী দেহাই আৰু এনেদৰে নচলে দেই আজি মই কিবা এটা সিদ্ধান্ত কৰিবই লাগিব আৰু কঁকালটো মচ মচকৈ ধৰিছে হৰি ভিতৰতে আছিলে কিবা ৰান্ধিলে নে মোৰ ফালে বৰ ভোক লাগিছে পুৱাৰ পৰা একো এটা খাবলৈ পোৱা নাই কি কৰিছে লৈ আহক কি কৈছ কি কৈছ তই খাবলৈ পোৱা নাই পুৱাৰে পৰা মচ মচ কৰি মাৰিয়ে আছ আকৌ কৈছে খাবলৈ পোৱা নাই আজি আকৌ কি হ'ল কি খাবলৈ আছে কি খাবলৈ আছে কি খাবলৈ আছে মই পাক নধৰিলে সিধান সিজে এনেকে আৰু নহ'ব দেই আজি মই সিদ্ধান্ত লৈছো কিবা এটা নহয় কিবা এটা কৰিমেই এই কাঠিধামত কিহৰ অভাৱ সকলো পায় এই ধন দিলেই হ'ল সকলো পায় কি কৰে কৰি থাকক সময়ত খাবলৈ লাগিবই কি কৈছ সময়ত খাবলৈ লাগিবই সময়ত খাবলৈ লাগিল মকৰা মকৰা মাৰি আছে লাহে লাহে খাচোন অকণমান লাহে লাহে বুজিছ লাহে লাহে খা সময়ত খাবলৈ লাগিব গিৰিয়েতো দিনৰ দিনটো তলৌ তলৌ কৈ এই পূজা পাতল কৰি আহি গধূলি আহি ঘৰ সোমাইহি বোলে কিবা এটা বনাই থওঁচোন সেইটো হ'লে নাই
সময়ত খাবলৈ লাগিব হা সময়ত খাবলৈ লাগিব নিজে নকৰিলে এই সময়ত একো এটা খাবলৈ নাপাওঁ এই সংসাৰ কৰি সুখৰ মুখ নেদেখিলে মই কেতিয়াও মই কাম কৰি খুৱাব লাগে মই এটা কৈ দিলো কামৰ কথা কৈ তই মোক জ্বলাই নজ্বলাও অ গোখানি ঐ নজ্বলাও তোমাক নজ্বলাও ঐ মই আনি দিম এই ৰান্ধি দিম তুমি মকৰে ভৰাবা গু গাখে গিলিবা দেই সেইটো কথা ভাবিয়ে এই সকলোবোৰ বুজিয়ে আজি এটা সিদ্ধান্ত লৈছোঁ আৰু এই আটাইকেইটা লৈছোঁ সেইটো আকৌ কি সেইটো আটাইকেইটা সেই গোটাই থোৱা আটাইকেইটা স্বৰ্ণ মুদ্ৰা আপুনি মৰাৰ পাছত মই আলৈ এঠানি হ'ম বুলি সেইকেইটা গোটাই থৈছিলোঁ কি কৰে সেইকেইটা কি কলি তই মই মৰালৈহে বাট চাই আছিলি তাৰমানে নহয় মানে সেই বুলি ভবা নাই আপুনি মৰাৰ আগত একেলগে খাম বুলি ভাবিছিলোঁ কি কৰে সেইকেইটা মই আহিলোঁ তই থাক মানুহটো আজি খং উঠিল কি কৰে ঠিকান